নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম স্পন্দন ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ এবাৰ পুনৰ জামিন বিচাৰি আবেদন কৰিছে শ্যামকানু মহন্তই নিৰ্বাচনৰ অৰ্থাৎ নিৰ্বাচনৰ পিছদিনা এতিয়া জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক যেহেতু ইয়াৰ পূৰ্বে শ্যামকানু মহন্তই বহুবাৰ আবেদন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই বহুবাৰ আবেদন কৰিছিল তাৰ পাছত পুনৰ এবাৰ নিৰ্বাচনৰ পিছদিনা অৰ্থাৎ কালিৰ দিনটো নিৰ্বাচন হৈ গৈছিল সেই নিৰ্বাচনৰ পিছদিনা এতিয়া জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব পুনৰ জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তই জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচন হৈ যোৱাৰ পিছদিনা নিৰ্বাচনৰ পিছদিনাই এতিয়া জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক ইয়াৰ পূৰ্বেও বহুবাৰ জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তই আৰু তাৰ পাছত নিজে জামিন আবেদন উঠাই লৈছিল নাকচ কৰিছিল তাৰ পাছত এবাৰ পুনৰ জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ পুনৰ জামিন বিচাৰি আবেদন কৰিছে শ্যামকানু মহন্তই যিগৰাকী শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাৰ লগত নাম সাঙুৰ কাঢ়িছিল সেইগৰাকী শ্যামকানু মহন্ত এতিয়া পুনৰবাৰ জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে 22 এপ্ৰিলত হ'ব শ্যামকানুৰ জামিন আবেদনৰ শুনানি শ্যামকানু মহন্তৰ জামিন আবেদন দাখিল কৰা হৈছে শ্যামকানু মহন্তৰ হৈ জামিন আবেদন দাখিল কৰিছে অধিবক্তা আৰু ফাষ্ট ট্ৰেক আদালতত দাখিল কৰা হৈছে জামিনৰ আবেদন ইতিমধ্যে পুনৰ জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক ইয়াৰ পূৰ্বে বহুবাৰ জামিন বিচাৰি আবেদন কৰিছিল যদিও তাৰ পাছত পুনৰ সেই আবেদন উঠাই লৈছিল কিন্তু এইবাৰ পুনৰ এতিয়া জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক এতিয়া জামিন লাগে অৰ্থাৎ নিৰ্বাচনৰ পিছদিনা অৰ্থাৎ কালিৰ দিনটো নিৰ্বাচন হৈ গৈছিল আৰু সেই নিৰ্বাচনৰ পিছদিনা এতিয়া জামিন বিচৰা দেখিবলৈ পোৱা গৈছে হয় চাগে নিৰ্বাচনৰ দিনটোলে চাগে ৰখি আছিল শ্যামকানু মহন্তই আৰু নিৰ্বাচনৰ পিছদিনা এতিয়া শ্যামকানু মহন্তৰ জামিন আবেদন বিচাৰ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ হত্যাৰ মূল অভিযুক্ত আছিল শ্যামকানু মহন্তৰ সেইগৰাকী শ্যামকানু মহন্ত এতিয়া জামিন বিচৰা দেখিবলৈ পোৱা গৈছে ফাষ্ট ট্ৰেক আদালতত জামিনৰ আবেদন দাখিল কৰিছে বাক্সাৰ কাৰাগাৰত বন্দী হৈ থকা শ্যামকানু মহন্তই নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন আবেদন দাখিল কৰিছে ইয়াৰ পূৰ্বেও বহুবাৰ জামিন আবেদন বিচাৰিছিল যদিও সেই জামিন আবেদন উঠাই লৈছিল খাৰিজ কৰিছিল কিন্তু এতিয়া যে নিৰ্বাচন শেষ হোৱাৰ লগে লগে অৰ্থাৎ কালিৰ দিনটো নিৰ্বাচন শেষ হোৱাৰ লগে লগে এতিয়া পুনৰবাৰ জামিন বিচৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক আমি জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক জামিনৰ বাবে আবেদন কৰিছে শ্যামকানু মহন্তই যিহেতুকে নিৰ্বাচন শেষ হল অৰ্থাৎ নিৰ্বাচনৰ দিনকেইটাৰ কাৰণে ৰৈ আছিল নেকি শ্যামকানু মহন্ত নিৰ্বাচনৰ দিনকেইটাৰ কাৰণে ৰৈ আছিল চাগে শ্যামকানু মহন্ত যেহেতু নিৰ্বাচনৰ দিনকেইটা যোৱাৰ পাছতে অৰ্থাৎ কালিৰ দিনটো নিৰ্বাচন শেষ হল আৰু সেই নিৰ্বাচন শেষ হোৱাৰ পিছতে এতিয়া জামিন বিচৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক আমি জনাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু মহন্তই জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে কিয় ইমান দিনলৈ ৰৈ আছিল শ্যামকানু মহন্ত জামিন নিবিচৰাকে বাৰে বাৰে জামিন খাৰিজ কৰিছিল কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতে কিয় শ্যামকানু মহন্তই জামিনৰ বাবে আবেদন কৰিছে সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে যিহেতুকে নিৰ্বাচন আছিল কালিৰ দিনটো নিৰ্বাচন হৈ গৈছে অসমত নিৰ্বাচন হৈ গৈছে আৰু সেই নিৰ্বাচনৰ পিছদিনাই অৰ্থাৎ ভোট গ্ৰহণ হোৱাৰ পিছদিনাই এতিয়া জামিন বিচৰা দেখিবলৈ পোৱা গৈছে জামিনৰ কাৰণে আবেদন কৰা দেখিবলৈ পোৱা গৈছে 22 এপ্ৰিলত জামিনৰ যি আবেদন সেই জামিনৰ আবেদনৰ ওপৰত শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব হয়তো শ্যামকানু মহন্ত জামিন পাবলৈ হয়তো সক্ষম হ'ব যেহেতুকে নিৰ্বাচনৰ কাৰণে হয়তো শ্যামকানু মহন্ত জামিন বিচৰা নাছিল বা নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব বুলি শ্যামকানু মহন্ত হয়তো এনেধৰণৰ জামিন বিচৰা নাছিল কিন্তু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পিছদিনা অৰ্থাৎ কালিৰ দিনটো নিৰ্বাচন শেষ হৈছে আৰু নিৰ্বাচনৰ পিছদিনা এতিয়া জামিন আবেদন বিচৰা দেখিবলৈ পোৱা গৈছে জামিন বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক যিগৰাকী শ্যামকানু মহন্ত জড়িত আছিল জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত আছিল মূল অভিযুক্ত আছিল শ্যামকানু মহন্ত সেইগৰাকী শ্যামকানু মহন্ত এতিয়া জামিনৰ কাৰণে আবেদন বিচৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে যিগৰাকী তেখেতৰ অধিবক্তা আছিল সেই অধিবক্তা গৰাকীয়ে ফাষ্ট ট্ৰেক আদালতত জামিনৰ কাৰণে আবেদন কৰা বুলি জানিব পৰা গৈছে বাক্সাৰ যি জেলত বৰ্তমান কাৰাবন্দী হৈ আছে শ্যামকানু মহন্ত সেই বাক্সাৰ জেলৰ পৰা বৰ্তমান জামিনৰ কাৰণে আবেদন জনাবলৈ জানিব পৰা গৈছে ইয়াৰ পূৰ্বে বহুবাৰ আবেদন কৰিছিল জামিনৰ কাৰণে কিন্তু সেই জামিনৰ আবেদন
উঠাই লৈছিলে বা সেই জামিনৰ আবেদন নিজে শ্যামকানু মহন্তই উঠাই লৈছিলে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল যে নিৰ্বাচন শেষ হোৱাৰ পিছদিনাই অৰ্থাৎ কালিৰ দিনটো নিৰ্বাচন শেষ হৈছে আৰু কালিৰ দিনটোৰ পিছতে অৰ্থাৎ আজিৰ দিনটোতে নিৰ্বাচন শেষ হোৱাৰ পিছদিনা কিয় শ্যামকানু মহন্তই জামিনৰ কাৰণে আবেদন কৰিলে ইয়াৰ এক মুহূৰ্ত ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব নিৰ্বাচনলৈ ৰৈ আছিল নেকি শ্যামকানু মহন্ত নিৰ্বাচন শেষ হোৱালৈকে ৰৈ আছিল নেকি শ্যামকানু মহন্তই সেয়া ডাঙৰ প্ৰশ্ন যিহেতুকে নিৰ্বাচন শেষ হোৱাৰ লগে লগে এতিয়া জামিনৰ কাৰণে আবেদন কৰা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক যিহেতু 22 তাৰিখে শুনানি হ'ব সেই জামিনৰ শুনানি আহিব আৰু সেই শুনানিৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব